हेलो एवरीवन मोर अन्य एटी भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো এটি বিশেষ হ'বলৈ গৈ আছে। আপোনালোকক মই দেখাবলৈ লম। ৰাতিপুৱাই মানে মই ভিডিওটো এই কাৰণে কৰিবলৈ ওলালো। ৰাতিপুৱা হৈ থকা নাই, পিছে দেৰিয়ে হ'ল। বাকি যিয়ে নহওক মই ভিডিওটোৰ পইণ্টলৈ আহোঁ। মানে ঠেকিৰ কিবা এটা মানে বস্তু এটা লাগে, মানে মই সেইকাৰণে মই ভাবিলোঁ কমাৰখালীলৈ এবাৰ যাওঁ। আপোনালোকক মই কমাৰখালী এনেকৈ এই কাৰণে ক'লোঁ যে কমাৰখালীত কি হয় আপোনালোকে এইটো নিশ্চয় জানেই। দা কটাৰী বাকি লোৰ বস্তু লোৰ সামগ্ৰী যেনেকুৱা ধৰণৰ হওক তেনেকুৱা ধৰণৰ মানে বনাই দিয়ে সিহঁতে। মই ভাবিলোঁ আপোনালোকক আজি দা কটাৰী কেনেকৈ বনায় সেইটোৱে দেখুৱাই দিওঁ। তেন্তে আমি ভিডিওটো আগবাঢ়িব পাৰোঁ। সকলোকে মোৰ এই ভিডিওটো শেষলৈকে চাবলৈ অনুৰোধ কৰিছোঁ। মানে বহুতে হয়তো নাজানে দা কটাৰী কেনেকৈ মানে প্ৰস্তুত কৰে, বা আজিৰ নৱপ্ৰজন্মই হয়তো গমেই নাপায় মানে কমাৰখালী কেনেকৈ দা কটাৰীবোৰ প্ৰস্তুত কৰে। আপোনালোকে দেখিবলৈ পাব আজি এই ভিডিওটোত মানে দা কটাৰীবোৰ কেনেকৈ বনায়। তেন্তে বলক মোৰ লগত, আপোনালোকেও দেখিবলৈ পাব ভিডিওটোত। তো ফাইনেলি মই আহি পালোঁ। খুৰাজনে কাম অলৰেডি কৰিয়ে আছে, মানে মোৰ অলপ পলম হ'ল আহোঁতে। চ' আপোনালোকক মই মাছ ভাগতে মই দেখুৱাবলৈ ওলাইছোঁ। ঠিক এনেকৈ কয়লাৰ জুইৰে লোহাখিনি জুইত মানে গৰম হ'বলৈ দিয়ে। তাৰপিছত এই খুৰাজনে যেনেকৈ মানে কোবাইছে এতিয়া দাখন হাতুৰিৰে, ঠিক এনেকৈ মানে ইহঁতে দাবোৰ মানে এনেকৈ প্ৰস্তুত কৰে। খুৰাহঁতো একোজন কমাৰ শিল্পীয়ে হয়। ভিডিওটো মই এইকাৰণে মই বনালোঁ যে আমি এইবিলাকতো দেখিছোঁৱেই, বাকী আমাৰ যিবিলাক মানে পিছৰ চাম আহিব, মানে পিছৰ নৱপ্ৰজন্ম যিমানবিলাক আহিব হয়তো সিহঁতে এইবিলাক দেখিবই নাপাব। আৰু যিবিলাকে হয়তো ইহঁতৰ ল'ৰা ছোৱালী আছে, মানে খুৰাহঁতৰ ল'ৰা ছোৱালী আছে, হয়তো সিহঁতৰ মাজতে মানে এইবিলাক আবদ্ধ হৈ ৰৈ যাব, মানে যে আমাৰ দেউতাহঁত মানে এনেকুৱা কমাৰ শিল্পী এজন আছিল আগতে। বাকী যিয়ে নহওক মই মানে এইকাৰণে মই বনালোঁ। মই আপোনালোকক কৈছোঁৱেই যে আমাৰ যিবিলাক পিছৰ প্ৰজন্ম আছে সিহঁতে মানে এইবিলাক কেতিয়াবা হয়তো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব যে দা কটাৰীবোৰ কেনেকৈ প্ৰস্তুত কৰে, বা এনেকৈ মানে কি খুব সুন্দৰ পদ্ধতিৰে, মানে খুব ৰিক্সি কাম হয় কিন্তু এইবিলাক। তথাপিও খুৰাহঁতে মানে এনেকৈ মানে বনাইছে, ইমান মেজাৰমেণ্ট মিলাইছে দাখন মানে বনাওঁতে। আপোনালোকে দেখিয়ে আছে খুব সুন্দৰকৈ মানে দাখন মানে ৰেডি কৰিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। আপোনালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক। ধন্যবাদ।